যিটো BPF মডেল আছিলে সেই সময়ত হত্যা হিংসা হৈ ভাবুকি সেই সময়ত ব্লাডশ্বেড হৈ আছিলে বিভিন্ন সংঘাত হৈ আছিলে সেইটো আগৰ BPF মডেলত চলি আছিল তাত কোনো শান্তি আৰু নিৰাপত্তা বুলি একো নাছিলে আৰু উন্নয়নৰ নামত 3000 কোটি টকাৰ ধাৰ কৰি থৈ গৈছে লাইবিলিটিজ গতিকে আজি UPPL BJP কাউন্সিলত যিটো মডেল চলি আছে সেইটো শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু এটা নতুন এটা সুশাসন লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ গঢ়া হৈছে আৰু মোৰ ভৱিষ্যত ৰাজনীতিটো লৈ মোৰ একো ভয় নাই ভয়টো হৈছে যে ভৱিষ্যতত এই আমি 4টা বছৰত যিটো শান্তি ঘূৰাই আনিছোঁ যিটো ভাতৃত্ববোধ ঘূৰাই আনিছোঁ যিটো সকলো আত্মসন্মান লৈ জীয়াই থাকিব পৰিৱেশ এটা গঢ়িছোঁ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰ মিলি অনাগত দিনত যাতে কোনোবা অশান্তিপ্ৰিয় মানুহ আহি এই শান্তিটো যাতে নষ্ট নকৰে সেইটোৰ কাৰণেহে মই কাম কৰি আছোঁ যোৱাকালি পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা হৈছে বিটিআৰ অঞ্চলত যিহেতু পঞ্চায়ত নাই এই কাৰণে BJP আৰু অগপ আলোচনা কৰিছে যেতিয়া বিটিআৰ নিৰ্বাচনৰ কথা আলোচনা দৰকাৰ আছে তেতিয়া আলোচনা নিশ্চয় হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এপ্ৰিল মাহৰ ভিতৰত বহি আমাৰ আহি থকা সময়ৰ ৰণকৌশলৰ ওপৰত আলোচনা হ'ব বিটিআৰ নিৰ্বাচন হাগৰা মহিলাৰে বিশ্বাস কৰি দিব চাওক এজন মানুহ যোনে ইলেকশ্যনত কেণ্ডিডেট হিচাপে খাৰা হয় তাৰ সংগঠন থাকক নাথাকক তাৰ জনপ্ৰিয়তা থাকক নাথাকক এজন ব্যক্তিও কয় যে মই মানে জিকিম বুলি পেলাই মই কাৰোবাক হাৰাম বুলি পেলাই কিন্তু সেইটো সময়ে ক'ব ভাৰতৰ গণতন্ত্ৰটো অতিকৈ মানে শক্তিশালী হয় ইয়াত জনতাই মানে ৰাইজে ৰজা গতিকে কোনো নেতাই যদি কয় মই ধূলিসাৎ কৰি দিম তেখেতৰ হাততো একোৱেই নাই নিজৰ ভোটটোহে আছে আৰু নিজৰ পৰিয়ালৰ ভোটটোও তেখেতে দিয়াব পাৰে নে নোৱাৰে আজিৰ সময়তো বহুত সময়ত নিজৰ পৰিয়ালটোৰ ভোটটোও বহুতে দিব নোৱাৰে গতিকে ধূলিসাৎ কৰিবৰ কাৰণে বহুত ভোট লাগিব তো সেইকাৰণে আজিৰ সময়ত গণতন্ত্ৰটো ইমান আণ্ডাৰ এষ্টিমেট কৰাটো ভাল নহয় বহুত ৰথী মহাৰথীবিলাকক টাইমত শিক্ষা দি দিয়ে আৰু সেই শিক্ষাটো তেখেতে যোৱাবাৰ নিৰ্বাচনত পাইছে গতিকে মই ইয়াৰ ওপৰত আজি ইমান শুভ দিনত বহুত কমেণ্ট কৰিব নিবিচাৰোঁ আপোনালোকৰ লগত পিছত মই এই কথাবিলাক আলোচনা কৰিম BDC নিৰ্বাচনত ইতিমধ্যে AFSUৰ সভাপতিগৰাকীয়ে BJP জইন কৰাৰ কথা আছে জইন কৰি হয়তো জইন কৰাৰ চৰ্চা এটাও চলি আছে জইন কৰিব আৰু তাৰপিছতে BDC নিৰ্বাচনত BJPয়ে অকলে খেলিম বুলি কৈয়ে আছে যে BDC নিৰ্বাচন এবাৰ BJP অকলে খেলিব তেতিয়া সমগ্ৰ ইউপিপিএলৰ ক্ষতি হ'ব যদি হয় তেনেকুৱা চাওক আপুনি এনেকুৱা এটা প্ৰশ্ন কৰিছে এই প্ৰশ্নটোৰ না মোৰ ধাৰণা আছে না মই জানো না এইটো কিবা বাস্তৱতা আছে গতিকে মই ভাবোঁ যে আমি বহুতখিনি এছেছমেণ্ট কৰি পেলাই বহুতখিনি প্ৰেডিকশ্যন কৰি পেলাই কথাবিলাক কোৱাটো ঠিক নহ'ব আৰু মই প্ৰেক্টিকেলত চলা মানুহ তো সেইকাৰণে আজিৰ তাৰিখত মোৰ তাত দূৰৰ পৰাও তেনেকুৱা কোনো ধাৰণাও নাই তেনেকুৱা চিন্তাও নাই তেনেকুৱা খবৰো নাই তো সেইকাৰণে আজি চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আমাৰ অঞ্চলত শান্তি আহিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৃহমন্ত্ৰীৰ দায়িত্ব ল'লে আমাৰ সশস্ত্ৰ সংগ্ৰামীবিলাক ঘৰলৈও আহিল শান্তিৰ পৰিৱেশ এটা আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে মিলি বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ কাৰণে এই 4টা বছৰত বহুত কাম কৰিলোঁ যিটো আগৰ স্বাধীনতাৰ পিছত বহুত কাম হোৱা নাছিলে গতিকে আজিৰ সময়ত আমি একেলগে কাম কৰি আছোঁ চেণ্ট্ৰেলত একেলগে কাম কৰি আছোঁ ষ্টেটত একেলগে কাম কৰি আছোঁ কাউন্সিলত গতিকে কোনে কাৰ লগত লগ হ'ব কোনে কাৰ লগত শত্ৰু হ'ব এই কথাটো ভাবিবলৈ আমাৰ বহুত সময় আছে কাৰণ পৃথিৱীতটো আমি বহুত সময়ত বন্ধুত্বটোৱে শত্ৰুতা এইটোৱে বেছি মানে ৱেলকাম কৰোঁ গতিকে মই অলপ বেলেগ ধৰণৰ মই বন্ধুত্বটোহে বেছি ৱেলকাম কৰোঁ মই কোনো কাম অকলে কৰাটো ভাল নাপাওঁ একেলগে কৰিলে বহুত ভাল হয় আৰু ইয়াত মানে পাৰ্টিচিপেটৰী ডেমক্ৰেচি হয় তো সেইকাৰণে আলোচনা কৰিম কেনেকৈ কি পৰিৱেশ আহে এইটো সময়ত ক'ব চাওক জইনটো কৰা নকৰাটো এইটো সদায় মানে নতুন কথা কোনোবা আহে কোনোবা যায় কোনোবা ভাল পায় গাড়ীত উঠি দিয়ে কোনোবা বেয়া পায় গাড়ীৰ পৰা নামি দিয়ে আৰু ভাৰতত সেইটোৱে মানে এটা সৌন্দৰ্য আছে গণতন্ত্ৰত যে এই ফ্লেক্সিবিলিটিটো আছে কোনোবা ক'ৰবাত যাব বিচাৰে যাব পাৰে আহিব বিচাৰে আহিব পাৰে আৰু তেনেকৈ চলাটো ভাল নহ'লে ৰাজতন্ত্ৰ হৈ যাব